মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7ৰ লেসন নম্বৰ 8 এণ্টাৰ্কটিকা নামৰ চেপ্টাৰটোৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰবিলাক আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। 1 নম্বৰ এনসাৰ দ্য ফলোইং কুৱেশ্যন ইন কমপ্লিট সেন্টেন্সেছ। তলত দিয়া প্ৰশ্নবোৰৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। হাউ মেনি কণ্টিনেণ্টছ আৰ দেয়াৰ অন আৰ্থ? ৰাইট দ্য নেমছ। পৃথিৱীত কেইটা মহাদেশ আছে তাৰ নামবিলাক লিখা। দেয়াৰ আৰ 7 কণ্টিনেণ্টছ অন দ্য আৰ্থ: এছিয়া, আফ্ৰিকা, নৰ্থ আমেৰিকা, সাউথ আমেৰিকা, এণ্টাৰ্কটিকা, ইউৰোপ, অষ্ট্ৰেলিয়া বা অচিনিয়া। পৃথিৱীত 7টা মহাদেশ আছে: এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এণ্টাৰ্কটিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়া বা ওচেনিয়া। বি নম্বৰ হোয়াৰ ইজ এণ্টাৰ্কটিকা? এণ্টাৰ্কটিকা ক'ত আছে? এনসাৰ: এণ্টাৰ্কটিকা ইজ অন দ্য সাউথ পোল অফ দ্য আৰ্থ এণ্ড ইট ইজ লোকেটেড এট দ্য বটম অফ দ্য গ্লোবছ। এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণ মেৰুত আছে। এইটো গোলকৰ তলফালে দেখা যায়। সি নম্বৰ হোৱাট ইজ ডেজাৰ্ট? মৰুভূমি কি? এনসাৰ: এ ডেজাৰ্ট ইজ এ লাৰ্জ এৰিয়া অফ লেণ্ড that has very little water and very few plants growing on it. Desert is extremely dry places. মৰুভূমি হ'ল মাটিৰ এটা বিশাল অংশ যি অংশত পানী আৰু গছ-গছনি প্ৰায় নাই। মৰুভূমি হ'ল এটা শুকান ঠাই। সি নম্বৰ হোৱাট আৰ দ্য মোষ্ট ফেমাছ ইনহেবিটেণ্টছ অফ এণ্টাৰ্কটিকা? এণ্টাৰ্কটিকাৰ আটাইতকৈ বেছি জনপ্ৰিয় বাসিন্দা কি? Answer: the most famous inhabitants of Antarctica is penguin. Antarctica আটাইতকৈ বেছি জনপ্ৰিয় বাসিন্দা হ'ল পেঙ্গুইন। What is precipitation? Precipitation কি? Answer: precipitation is the amount of rain, snow that falls in an area. Precipitation হ'ল কোনো এটা ঠাইত হোৱা বৰষুণ বা বৰফৰ পৰিমাণ। ই নম্বৰ হোৱাট ইজ দ্য লাৰ্জেষ্ট হট ডেজাৰ্ট অফ দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমিৰ নাম কি? এনসাৰ: দ্য লাৰ্জেষ্ট হট ডেজাৰ্ট অফ দ্য ৱৰ্ল্ড ইজ সাহাৰা ইন আফ্ৰিকা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি হ'ল সাহাৰা। এইটো আফ্ৰিকা মহাদেশত আছে। 2 নম্বৰ ৰাইট এবাউট এণ্টাৰ্কটিক ট্ৰিটি। এণ্টাৰ্কটিক ট্ৰিটিৰ বিষয়ে লিখা। এনসাৰ: Antarctic Treaty was opened on 1st December 1959 and officially came into force 23 June 1961. The treaty protected Antarctica and prevent those countries who want to claim Antarctica as a part of their countries. And Antarctic Treaty also ensured that Antarctica could use only for scientific purpose. At the beginning, 12 countries signed the treaty. And now, in this treaty, total 54 countries are signed. India also signed the treaty. Antarctic Treaty 1951 চনৰ 1 ডিচেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল আৰু 1961 চনৰ 23 জুন তাৰিখে আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছিল। এইটোৱে এণ্টাৰ্কটিকাক ৰক্ষা কৰে আৰু সেই দেশবিলাকৰ বিৰোধিতা কৰে যিবিলাক দেশে এণ্টাৰ্কটিকাক নিজৰ দেশৰ অংশ বুলি দাবী কৰে। এই নীতিটোৱে নিশ্চিত কৰে যে এণ্টাৰ্কটিকাক কেৱল মাত্ৰ বিজ্ঞান সম্পৰ্কিত কামৰ বাবে ব্যৱহাৰ কৰা হ'ব। আৰম্ভণিতে 12টা দেশে এই নীতিটোক স্বাক্ষৰ কৰিছিল আৰু এতিয়া এই নীতিটোত মুঠ 54টা দেশে স্বাক্ষৰ কৰিছে। আমাৰ ভাৰতেও এইটোত স্বাক্ষৰ কৰিছে। 3 নম্বৰ এৰেঞ্জ দ্য অৰ্ডাৰ অফ দ্য ফলোয়িং ৱৰ্ডছ এজ ইউ ফাইণ্ড দেম ইন এ ডিকশ্যনেৰী। তলৰ শব্দবোৰ ডিকশ্যনেৰী বা অভিধানত পোৱা ধৰণে সজাই লিখা। কণ্টেনেণ্ট, হেণ্ডেল, কম্পোষ্ট, এভিডেন্স, ইনহস্পিটেবল, চাৰ্কেল, ইম্পেক্ট, এস্কেপ, ইনহেবিটেন্স, ইনভাৰ্ট, ব্ৰেষ্ট। এই শব্দকেইটাক অভিধানত পোৱা ধৰণে সজালে এনেকুৱা হ'ব: চাৰ্কেল, কম্পেষ্ট, কণ্টেনেণ্ট, এস্কেপ, এভিডেন্স, হেণ্ডেল, ইম্পেক্ট, ইনহেবিটেন্স, inhospitable, invertebrates. 4 number look at the words.
southernmost, farthest south. Now write the words which end in most for the following. এতিয়া তলত দিয়া শব্দবোৰ লিখা যি শব্দবিলাক নেকি most আখৰেৰে শব্দটোৰে হে হৈছে। ইয়াত মই কেৱল মাত্ৰ এনসাৰটো কৈ গৈ আছোঁ, তোমালোকে বাকীখিনি চাই ল'বা। এনসাৰ এ নম্বৰৰ এনসাৰ innermost, nearest to the center or inside of something, কেন্দ্ৰৰ আহে পাহে বা কিবা এটাৰ ভিতৰত। বি নম্বৰৰ এনসাৰ outermost, situated at the farthest possible point from the center, কেন্দ্ৰৰ পৰা যিমান সম্ভৱ দূৰৱৰ্তী বিন্দু বা স্থান। সি নম্বৰৰ এনসাৰ backmost, farthest back, পিছফালে দূৰৱৰ্তী ঠাই। ডি নম্বৰৰ এনসাৰ topmost, highest in rank, উচ্চতম পদ। ই নম্বৰৰ এনসাৰ almost, nearly, আহে পাহে বা প্ৰায়। এফ নম্বৰৰ এনসাৰ utmost, most extreme, কৈ বেছি। জি নম্বৰৰ এনসাৰ leftmost, farthest to the left, বাওঁফালে দূৰৱৰ্তী বিন্দু। এইচ নম্বৰ এনসাৰ foremost, the most important or famous, in a position at the front, আটাইতকৈ বেছি প্ৰয়োজনীয় বা জনপ্ৰিয় প্ৰথম শাৰীৰ স্থান।